সম্মানিত ভিউয়ার্স, মোৰ জীৱনৰ ফেচিং ভিডিঅ' মই অলপ আগতে এটা চেনেল আৰম্ভ কৰিছিলোঁ, কিন্তু সেই চেনেলটোৰ নামটো আছিল একে ভিলেজ টেলেণ্ট আৰু সেই নামটো বদলাই খান বনৌষধি 2 নামটো ৰাখিছোঁ। আৰু এইটো মই আপোনালোকলৈ আবেদন ৰাখিছোঁ যে মোৰ এইটো চেনেলত গছ গছনিৰ পৰা অকস্মাত মানৱ জীৱনত মানৱ শৰীৰত যিকোনো বেমাৰৰ কাৰণে গছ গছনিৰ পৰা কিমানখিনি আমি উপকাৰ পাওঁ আৰু কি ঔষধৰ কাম কৰে সেই বিষয়ে আমি এই চেনেলটোত ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ উপস্থাপন কৰিম। যদি আপোনালোকে এই ভিডিঅ'বিলাক চাই যদি ভাল লাগে তেনেহ'লে আমাৰ এই চেনেলটো আপোনালোকে ল'ব বুলি আশা কৰিছোঁ। আৰু প্ৰতিদিন আপোনালোকৰ কাৰণে মই কমচে কম এটাকৈ ভিডিঅ' আপোনালোকৰ কাৰণে উপস্থাপন কৰিবলৈ মই চেষ্টা কৰিম। আৰু এই ভিডিঅ'ৰ জৰিয়তে যদি মানৱ দেহৰ কাৰণে যদি অলপো সহায় হয় তেনেহ'লে আমাৰ এই ভিডিঅ'টো বেলেগলৈ শ্বেয়াৰ কৰিব আৰু ভাল পালে ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা টাইপৰ ভিডিঅ' আমি এইটো চেনেলত দিম। ধৰক ৰাতিপুৱা অকস্মাত ফাৰ্মাচী বা হস্পিটেল দূৰত আছে, যাৰ কাৰণে আমি তাত যাবলৈ অসম্ভৱ হৈ পৰে বা ৰাস্তা ঘাটৰো অসুবিধা হ'ব পাৰে। তৎক্ষণাত সৰু সুৰা যিটো বেমাৰ সেই বেমাৰটো কেনেকৈ এই গছ গছনিৰ পৰা উপশম হ'ব পাৰি তাৰ কাৰণে আমি এই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেতো জানেই যে প্ৰথম ফেচিং ভিডিঅ' কৰাত সকলোৰে কিজানি মোৰ মনৰ ধাৰণা হয় এনেকুৱাই হয়, গতিকে লাহে লাহে ইয়াতকৈ ভাল হ'ব বুলি মই কওঁ। প্ৰথম ফেচিং ভিডিঅ' আচলতে সাহসো নহয় তেনেকুৱাকৈ সন্মুখত পোৱাৰ কাৰণে লাহে লাহে চাব, আপোনালোকেই চাব যে লাহে লাহে ভিডিঅ'টো ভাল কৰিম। আৰু যেনেকুৱা বেলেগ ইউটিউবাৰ সৈতে যেনেকুৱাকৈ ভিডিঅ' দিয়ে তেনেকুৱাকৈ দিয়াৰ কাৰণে মই 100% চেষ্টা কৰিম। ধন্যবাদ। ভুল হ'লে ক্ষমা কৰিব। আৰু যদি ভাল লাগে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি উপকাৰ হয় বেলেগক দেখুৱাৰ কাৰণে বেলেগলৈ পাৰ্টনাৰ বা বহুতো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।